হেল্ল' এভৰিৱান, মই আজি আপোনালোকক এটা বস্তু দেখুৱাম। মই মানে কি কয় খানাটো বনাইছিলোঁ আৰু বুট তিয়াই থৈছিলোঁ, বুট আৰু গোটা মগুৰমান তিয়াই থৈছিলোঁ। তাকে সেইখিনি মানে সদায় বইল কৰি খাওঁ, কেতিয়াবা বৰ বনাই খাওঁ, ইটো সিটো কৰি পেলাই খাওঁ। কালি ভাবিছোঁ মানে সেইখিনি তিয়াই থওঁ, তিয়াই পেলাই বেলেগকৈ বনাই খাওঁ। তাৰপিছত আজি মিক্সিত দিলোঁ, দি পেলাই মাৰি ল'লোঁ, মাৰি লৈ পেলাই মই মানে হালোৱা বনালোঁ। আপোনালোকক দেখুৱাম, চাবচোন বোলো। আৰু এটা বনাইছোঁ মই এতিয়া জলকীয়া দি পেলাই এনেই মিঠাই আৰু সাধাৰণতে আপোনালোকক দেখুৱাম বোলো, কি কৰি থৈ আহিছে কাটি মেলি অকণমান দেখুৱাম। এইটো চাওক, দলিয়া দি পেলাই মই বনাইছোঁ। দলিয়াত ভাজি ল'লোঁ, গৰু ঘিউত ভাজি লৈ পেলাই অকণমান গাখীৰ দিলোঁ, গাখীৰ দি পেলাই ড্ৰাই ফ্ৰুটছ দিছিলোঁ, দি পেলাই এনেই বনালোঁ। বনাই পেলাই আবেলি চাহৰ কাৰণে খাব পাৰিম বুলি পেলাই এনেকৈ বনাই থৈছোঁ। আপোনালোকে এনেকৈ বনাবচোন। মিঠাই নিচিনাকৈ নিজে আকাৰত কাটিম আৰু কাটি পেলাই থ'ম, থৈ পেলাই পাছত চাহৰ লগত খাব পৰা যাব আৰু এনেই সাধাৰণকৈ বনাইছোঁ। তাৰপিছত বুটৰ হালোৱা বনাম বুলি ভাবিছোঁ। বুট আৰু মগু অলপমান তিয়াই থৈছিলোঁ। এয়া বুটৰ হালোৱা বনাম। ইয়াত ড্ৰাই ফ্ৰুটছ লৈছোঁ, এয়া আলমণ্ড লৈছোঁ, তাৰপৰা এয়া কাজু, এয়া কিচমিচ, এয়া শুকান নাৰিকলৰ গুড়ি, আৰু এয়া বেচন আৰু চুজি অকণমান লৈছোঁ, আৰু এয়া ঘিউ লৈছোঁ। ঘিউত মানে এতিয়া বেচন দিম, বেচন দি পেলাই ভাজি পেলাই অকণমান চুজি দিম। এই দুইটা বস্তু মিলিলে তেতিয়া মানে এই বস্তুখিনি ভাজা পেলাই ভাল হয়, হালোৱাটো মানে ভাল হ'ব। সেইকাৰণে তেনেকৈ বনাম। আপোনালোকে চাই থাকক মই কেনেকৈ বনাওঁ। এয়া এখন পেনখন গৰম হ'ল, ইয়াত মই এয়া ঘিউখিনি দি দিছোঁ। এয়া চাওক, এতিয়া এইখিনি চুজিখিনি দি দিছোঁ আৰু এই বেচনখিনি দি দিছোঁ, দুইটা ভাজি। এতিয়া এইখিনি ভাজি পেলাই মই বুটখিনি মিক্সিত মই বাটি আনিম। চুজিখিনি যে দিছোঁ, চুজিখিনি মানে তলত আৰু লাগি নধৰে, সেইটো কাৰণে চুজি আৰু বেচনটো মিলাই পেলাই এনেকৈ দিছোঁ, তেতিয়া তলত লাগি নধৰে। এতিয়া এইখিনি মই বাটি আনিলোঁ, ইয়াত দি দিম। বুট আৰু গোটা মগু আছিলে, তিয়াই থৈছিলোঁ। এইখিনি এনেকৈ ভাজি ভাজি এতিয়া একদম টান কৰিব লাগিব। এয়া এইখিনি ভজা হৈ গৈছে, চব গোট খাই কেনেকৈ গোট খাই গৈছে যে এইখিনি ভজা হৈছে। আৰু এইফালেদি মই চেনি ৰস অলপমান বনাইছিলোঁ, আগতে আছিলে মানে এইখিনিকে অকণমান উতলাই লৈছোঁ। চেনি ৰস বনাই থৈছিলোঁ, সেইখিনিকে বনাই পেলাই এই চেনি ৰসখিনি ইয়াত দি দিম। চেনি মই বেছি লোৱা নাছিলোঁ, আধা কাপ চেনি লৈছিলোঁ আৰু পানী লৈছিলোঁ। তেনেকৈ আপোনালোকে জানেই আৰু কিমান চেনি পানী পাতলকৈ ল'ব লাগে যে, তেনেকৈ মই লৈছোঁ। এয়া আৰু উতলাই থৈছোঁ, এইখিনি ইয়াত দি দিম, কিন্তু ইয়াতে ড্ৰাই ফ্ৰুটছ দিম। ইয়াতে এতিয়া এই ড্ৰাই ফ্ৰুটছখিনি দি দিম। এয়া চব এইখিনি দি দিছোঁ। নাৰিকল আছিলে, শুকান নাৰিকলৰ গুড়ি মই। এইখিনি দি অকণমান সময় ভাজিম, ভাজি পেলাই চেনি ৰসখিনি দি দিম। বুট মগুখিনি খাবলৈ তিয়াই থৈছিলোঁ, ভাবিলোঁ এনেকৈ বনাই চাওঁচোন, আবেলি খানা এটা হৈ যায়, এনে বনাই চালোঁ। আপোনালোকেও এনেকৈ বনাব, কেনেকুৱা হয় খাব। মইও আজি প্ৰথমে খাম দেই। এয়া চাওক, এইখিনি হৈ গ'ল ভজা। এতিয়া মই এইখিনি চেনি ৰসত দি দিম।
এইখিনি চেনি অকণ দি পেলাই এইখিনি ধুনীয়াকৈ ভাজি টান হোৱালৈকে ভাজিম। এয়া চাওক এইখিনি এনেকুৱা হৈ গ'ল যে এয়া হৈ গ'ল আৰু এতিয়া এইখিনি চাৰ্ভ কৰিম আৰু এয়া চাওক বুট মগুৰ হালোৱা বেয়া লগা নাই জানে। আজি প্ৰথম আমিও খাম, আপোনালোকেও এনেকৈ বনাই খাই চাবচোন কেনেকুৱা পায়।